হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ব্লগটো হয়তো আপোনালোকে গম পালে যে আমি ইমাৰ্জেঞ্চি গুৱাহাটী মেডিকেল কলেজলৈ আহিব লগা হ'ল। এক্সিডেণ্টটো যিহেতুকে মেজৰ এক্সিডেণ্ট আছিল, তো ৰাতিয়ে মেডিকেলত এডমিট কৰালোঁ। আগৰ ব্লগটোত আপোনালোকে গোটেইখিনি কথা গম পাইছে চাগে। যদি কোনোবাই চোৱা নাই তো ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰে। ৰাতিপুৱা শুই উঠিয়ে মেইন ৰোডৰ ফালে ওলাই আহিলোঁ। ইয়াতে মুখ চুখ ধুই চাহ অলপ খোৱাৰ কাৰণে আহিলোঁ। ৰাতিপুৱা শুই উঠিয়ে মানে চাহখিনি খোৱাৰ অভ্যাস না, ভাত নালাগে লাগালে গাইছ, চাহখিনি লাগবই তাৰমানে। চাহ তাহ খোৱা হ'ল গতিকে ব'লক এতিয়া মেইন কামখিনিৰ ফালে আগবাঢ়ি যাওঁ। তো পুৱাই আহি গ'লোঁ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত। কালি যিহেতুকে ডক্টৰে ECG পৰীক্ষা কৰিব দিছিল, মানে ৰিপৰ্টটো এতিয়ালৈকে দেখা হোৱা নাছিল, তো আমি আহি গ'লোঁ ECG ডিপাৰ্টমেণ্টত। মামাই কিন্তু ধুনীয়া মেডিকেল বনাইছে দিয়ক গাইছ। কাষতে ষ্টেট লেভেলৰ কেঞ্চাৰ হস্পিটেলখন আছে, আৰু তাৰ কাষতে কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ এইখন নতুনকৈ হৈছে মেডিকেল। আৰু মই আহি গ'লোঁ ৰিপৰ্ট ল'বলৈ। তো গাইছ, ভিতৰত যিহেতুকে কেমেৰা এলাউ নকৰে, তো বাহিৰৰ দৃশ্যটো দেখাব লাগিব ভিতৰত, নহ'লে বহুত ইণ্টাৰেষ্টিং হৈছিল, কিন্তু আপোনালোকক দেখাব নোৱাৰিম, উপায় নাই। ৰিপৰ্টটো দেখাই বাহিৰৰ ফালে ওলাই আহিলোঁ। তো গাইছ, মেডিকেলৰ সন্মুখৰ ভিউটো চাওকচোন এবাৰ, কি মজা ভিউ, মানে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তো গাইছ, আৰু বহুত কাম কৰিব লগা আছে, তো তাড়াতাড়ি যাব লওক। তো ৰাতিপুৱাৰ পৰাই ৰিপৰ্ট কালেক্ট কৰাতে ভাটিবলৈ আহি গ'ল। এতিয়া প্ৰায় 4টা বাজি গ'ল। তো মেডিকেলত আহিলে গাইছ, মানে কি খোৱাৰ আকৌ টাইম টেবুল নোহোৱা হৈ যায়। ভাল মানুহো বেমাৰী হৈ যাব লগা হৈ যায়, উপায় নাই আৰু। তো দেৰিকৈ হ'লেও ভাত কেইটামান খাই ল'লোঁ। আৰু দেখা পাইছে মোৰ লগৰটোৱে মানে কেমেৰাৰ সন্মুখত এবাৰ লাজ কৰি আছে, আৰু কি ক'ব। ভাতকেইটা খাই ৰাস্তাৰ কাষতে থকা দোকানকেইখন চালোঁ অলপ। মানে কাপোৰৰ পৰা আদি কৰি ফল মূল ইত্যাদি বিভিন্ন সামগ্ৰী আছে, যি লাগে আপোনাক চব পায়, মানে চব উপলব্ধ। তো গাইছ, মেডিকেলৰ ভিতৰতো আৰু কিমান সোমাই থাকিব, মানে উশাহটোৰ মাহা শুঙাতে একদম মাথা চাথা বিহে গৈছে। তো অলপ বাহিৰৰ ফালে ওলাই আহিলোঁ, অলপ জেগাবিলাক চাবৰ কাৰণে। মজা লাগে দিয়ক কিন্তু ঘূৰি পেলাই গাইছ। তো ঘূৰা ফুৰা কৰোঁতে সময়খিনি মানে কহন্দি গ'ল গমেই নাপালোঁহে। এইটো হৈছে আমাৰ ভণ্টি, যাৰ মই এক্সিডেণ্টৰ কথা কৈছোঁ আপোনালোকে। এই দেখা পাইছে ভৰি ভাঙি একদম উৎপাত তাৰমানে। তো গাইছ, দিনটো যেনে তেনে পাৰ কৰিলোঁ। এতিয়া প্ৰায় ৰাতিয়ে হৈ গ'ল। মেডিকেলত ৰাতি থকাটো এবাৰ চিন্তা কৰিব লগা কথা গাইছ। যি ডাঙৰ মহ আছে, একদম দাঙি নিব খোজে তাৰমানে। তো গাইছ, ভিতৰত যিহেতুকে ভিডিঅ' কেমেৰা এলাউ নকৰে, তো আজিৰ ব্লগটো আমি ইয়াতে সামৰণি মাৰিব লাগিব। অন্য এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, গুড নাইট।